শিক্ষকতাৰ জীৱনত প্ৰথমবাৰৰ বাবে গ্ৰীষ্মবন্ধ অনুভৱ লাভ কৰিলোঁ। গ্ৰীষ্মবন্ধ আৰম্ভ হোৱাৰ লগে লগে অজানিতে মনটো বহু বছৰ পিছুৱাই গ'ল। সেই বিদ্যালয়ৰ দিনবোৰলৈ, যেতিয়া ময়ো এজন ছাত্ৰ আছিলোঁ। আজি মোৰ সেই স্কুলীয়া দিনবোৰ যথেষ্ট মনত পৰিছে, যেতিয়া এজন ছাত্ৰ হিচাপে আমিও বন্ধৰ অপেক্ষাত দিন গণি থাকিছিলোঁ। আজিও সেই স্মৃতিবোৰে মনত এক সুকীয়া আনন্দৰ নষ্টালজিয়াৰ সোঁত বোৱাই নিয়ে। আজি সময় সলনি হৈছে, এতিয়া মই এজন শিক্ষক হিচাপে কৰ্মৰত। কিন্তু এই গ্ৰীষ্মবন্ধই পুনৰ এবাৰ শৈশৱৰ সেই মধুৰ দিনবোৰ সজীৱ কৰি তুলিলে। লগতে নিকেতনৰ আদৰ্শত অন্তৰ্ভুক্ত ককা-আইতা দিৱসৰ দৰে মূল্যবোধ ভিত্তিক অনুষ্ঠানবোৰে মনক গভীৰভাৱে স্পৰ্শ কৰে। নতুন প্ৰজন্মক নিজৰ সংস্কৃতি, পৰিয়ালৰ মূল্যবোধ আৰু জ্যেষ্ঠসকলৰ প্ৰতি শ্ৰদ্ধা শিকোৱাৰ এই প্ৰয়াস সঁচাকৈয়ে প্ৰশংসনীয়। মই নিকেতনত মোৰ কৰ্মজীৱনৰ পাতনি মেলাৰ পিছৰে পৰা বহুকেইটা অনুষ্ঠান পাইছোঁ বা মই উপস্থিত আছোঁ, কিন্তু তাৰে ভিতৰত এই ককা-আইতা দিৱসৰ দৰে অনুষ্ঠানটো অন্যতম। এক বুজাব নোৱাৰা অভিজ্ঞতা মোৰ বাবে। এনে সুন্দৰ অভিজ্ঞতাবোৰে শিক্ষক জীৱনক কেৱল কৰ্মজীৱনেই নহয়, এক সাৰ্থক আৰু স্মৰণীয় যাত্ৰালৈ ৰূপান্তৰিত কৰে। সেয়েহে আজি মোৰ মনটো খুবেই ভাল লাগি আছে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাব আৰু ভাল পাব। ধন্যবাদ। विश्वधानं गगनसदृशं मेघवर्णं शुभङ्गं लक्ष्मीकान्तं कमलनयनं योगिभिर्ज्ञानरञ्जनं